हेलो एवरीवन ভালনে আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো ৰাতিপুৱা স্কুললৈ যোৱাখিনি বাৰু দেখুৱাব নোৱাৰিলো এতিয়া মই স্কুলৰ পৰা আহি আছো স্কুলৰ পৰা আহোতে মোৰ 1:30 মান বাজে আৰু আহি পেলাই ভাত পানী খাই লাগিলো কামত মানে পিঠাগুৰি অলপ খুন্দিবলগীয়া আছিল তাকে মায়ে তিয়াই থৈছিলে মই খুন্দি ললো কাৰণ পিঠাগুৰি অকমান লাগে কিবা পিঠা বনাই কৰি খাবলৈ কাৰণ বিস্কুট আমি কমাই খাওঁ ঘৰত বনোৱা বস্তুৱে খাবলৈ বেছি মানে ভাল লাগে আৰু নিকটনত সোমোৱাৰ পৰা মানে কি হৈছে মোৰ ৰাতিপুৱা সময়খিনি ইমানেই লৰালৰি হয় মই ওলাব লাগে লৰাক উলিয়াব লাগে আকৌ মই মানে নিকেতন যাব লাগে এফালে মই লৰাক স্কুল আনফালে লৰাক স্কুল পঠাব লাগে লগত বাৰু মা যায় মা থৈ আহে মই আকৌ আনিবলৈ যাওঁ মানে এনেকুৱাকে মিলাব লগা হৈছে অকণমান অসুবিধা হৈছে কিন্তু উপায় নাই তেনেকৈ মিলাব লাগিব আৰু তাৰ পিছদিনাখন এইখিনি ভিডিঅ' হ'ল ৰাতিপুৱা মানে আমাৰ জাজনী গোসাই পোৱালিটো জন্মদিন তাকে থাপনাত চাকি জ্বলালে ইফালে মায়ে ঘৰত অকণমান প্ৰসাদো দিলে বুট মগু তিয়ালে আনফালে ঘৰৰ কামো লাগি আছে সব কাম মানে একেলগে হৈ আছে আৰু আমি ওলাইছিলোঁ সোণাপুৰত থকা এখন বৃদ্ধাশ্ৰমলৈ তাতে আমি কেক কাটিম আমি কেকটো মৰিগাঁৱৰ পৰা লৈ যাম তাতে কাটিমগৈ আৰু তেওঁলোকক দিবলৈ কিবা কিবি অলপ বস্তু লৈছোঁ তাকে গোটেইখিনি মানুহ ওলাইছোঁ মা যোৱা নাই আৰু মোৰ মানুহজন যোৱা নাই বাৰু মানুহজন অফিচত গ'ল ইফালে মা ঘৰত কাম চলি থকা কাৰণে তেখেত যাব নোৱাৰিলে কিন্তু মই জাজনীৰ লগত ওলাইছোঁ ল'ৰাক লৈ আৰু তাতে আমি বৃদ্ধাশ্ৰমতে কেক কাটি তেওঁলোকক কিবা দি তাৰপিছত আমি অকণমান খাই কৰি গুচি আহিম আৰু ঘৰতে পতা কথা আছিলে কিন্তু কেতিয়াবা অকণমান তেওঁলোকৰ মাজত থাকিও ভাল লাগে যোৱাবাৰ মোৰ ল'ৰাৰ জন্মদিনত বাৰু আমি এখন অনাথ আশ্ৰমত গৈছিলোঁ আৰু এবাৰ আমি সৰু গোসাঁইটোৰ জন্মদিনত বৃদ্ধাশ্ৰমত যাম বুলি ঠিক কৰিলোঁ আৰু তাৰ পিছৰ ভিডিঅ'খিনি মই পিছত দিম বাৰু আৰু আজিলৈ আহিছোঁ আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ